মোৰ নাম হৈছে জিতুল ৰাভা আৰু জে ৰাভা চেনেলটো আপোনালোকলৈ স্বাগতম জনাইছো। ফ্ৰেণ্ড, আজি আমি কথা পাতিম যে 5G নেটৱৰ্কৰ বিষয়ে। ফ্ৰেণ্ড, আজি 2 বছৰৰ ধৰি 5G নেটৱৰ্ক অহা কথা আছিল আমাৰ ইণ্ডিয়াত, মানে 2020 আমাৰ 5G নেটৱৰ্ক অহা কথা আছিল। বৰ্তমানলৈকে যে আহি পোৱা নাই। ফ্ৰেণ্ড, কিয় আহি পোৱা নাই আমাৰ ইয়াতে? সব ফ্ৰেণ্ড, 5G নেটৱৰ্ক মানে ইমান স্পীড 5G নেটৱৰ্ক ধৰি লওক এটা মানে ফিল্ম যদি আমি ডাউনলোড কৰিব লগা হয়, সেই ফিল্ম ডাউনলোড কৰিলে আমাৰ ধৰি লওক 15-20 মিনিট বেছি লাগি যায়। কিন্তু 5G নেটৱৰ্ক যেতিয়া আহিব 15-20 ছেকেণ্ডত হৈ যাব। ফ্ৰেণ্ড, কিমান স্পীড চাওক আপোনালোকে। কিন্তু আৰু এই 5G যে নেটৱৰ্কটো যে আনিব, 5G নেটৱৰ্ক আনিলে মানে সেই 5G মানে সেইটো বস্তুটো কিনি ল'ব লাগিব, মানে টেলিকম কোম্পানী কিনি ল'ব লাগিব। কিনি লোৱাৰ পিছতে বস্তুটো আমাৰ মানে ভাৰতবৰ্ষত এলাউড কৰিব পাৰিব। ফ্ৰেণ্ডছ, কিনিটো সাধাৰণ বস্তু নহয়, এইটো মানে কম পইচাত যে হ'ব। চাওক ফ্ৰেণ্ড, এই যে 5G ইণ্টাৰনেট, সেই 5G ইণ্টাৰনেট আমাৰ ইণ্ডিয়াত যে আহিব, কেনেকৈ আহিব? সেই 5G ইণ্টাৰনেটটো ফ্ৰেণ্ড আমাৰ টেলিকম কোম্পানী কিনি ল'ব লাগিব। এই 5G ইণ্টাৰনেটটো যেতিয়া টেলিকম কোম্পানী আমাৰ এই 5G ইণ্টাৰনেটটো কিনি ল'ব, তেতিয়াহে আমাৰ ইণ্ডিয়াত এলাউড কৰিব পাৰিব। 5G ইণ্টাৰনেট বহুত 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 পইচা লাগে সেইটো 5G ইণ্টাৰনেট কিনাটো। ফ্ৰেণ্ড চাওক, 1 কৰোৰ 2 কৰোৰ 3 কৰোৰ নহয় ফ্ৰেণ্ড, পুরোপুরি 50,000 করোড় লাগে সেই মানে 5G ইন্টারনেটটো কিনার কারণে। এয়ারটেল আছে, ভোডাফোন আছে, আইডিয়া আছে, এইবিলাক তো বহুত লছত আছে। ফ্রেন্ড, এইবিলাক কোম্পানী বহুত লছত আছে। মাত্ৰ আমাৰ ইণ্ডিয়াত এটাই কোম্পানী যে আছে বৰ্তমান লাভ কৰি আছে, সেইটো হৈছে জিঅ'। আৰু আমাৰ ইণ্ডিয়াত যদি প্ৰথম আপোনালোকে যদি 5G নেটৱৰ্ক পায়, আপোনালোকে জিঅ'ত পাব। বেলেগ এয়ারটেল বা ভোডাফোন সেইবিলাকত আপুনি কোনোভাবে নাপাব, প্ৰথমতে জিঅ'তে পাব। ফ্ৰেণ্ড, আমি এতিয়া 4G চলাই আছোঁ। চাওক, 4G মানে মান্থলি যিমান দিব লাগে, আমি ধৰি লওক মান্থলি 250 টকাকৈ দি আছোঁ। আমি 250 টকাত পাৰ ডে আমি কিমান GB পাই আছোঁ? 1.5 GB পাই আছোঁ। 200 বা 250 টকা, ঠিক আছে। কিন্তু যেতিয়া 5G নেটৱৰ্ক আহিব, 5G নেটৱৰ্ক আহিলে ফ্ৰেণ্ড মান্থলি কমচে কম 4,000-5,000 টাকা, নহয় হাজাৰ, 4,000-5,000 টাকা আমি মান্থলি দিব লাগিব। মইতো ভাবোঁ কি, মই যিখিনি জানো সেইখিনি কথা আপোনালোকক ক'লোঁ যে মইতো ভাবোঁ কি যদি 5G নেটৱৰ্ক আহে তেনেহ'লে মইতো চলাব নোৱাৰিম। মইতো ডাইৰেক্ট চলাই যাম, মই 4G চলাই যাম। আপোনালোকে কি চলাব পাৰে তেতিয়া? যদি মান্থলি যদি 4,000-5,000 টাকা যদি আমি দিব লগা হয়, 5G নেটৱৰ্ক চলাব লগা হয়, তে আপোনালোকে কি কৰিব? কমেণ্টত জনাব। আপোনালোকে যদি স্মাৰ্টফোন ল'ম বুলি ভাবিছে আৰু যদি মাৰ্কেটত যদি স্মাৰ্টফোন ল'ব গৈ আছে, তেনেহ'লে আপোনালোকে 5G ল'ব নালাগে। কাৰণ 5G ইণ্টাৰনেট আহিবলৈ বহুত দিন বাকী আছে আৰু কমচে কম 2-3 বছৰ লাগিব। ফ্ৰেণ্ড, 2-3 বছৰ। ফ্ৰেণ্ড, ভিডিঅ'টো মই আৰু বেছি লম্বা কৰিব নোখোজো, বহুত লম্বা হৈ গৈছে। ভিডিঅ'টো যদি ভাল লাগছে লাইক কৰি দিয়ক। আৰু ফ্ৰেণ্ড, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, লগতে বেল আইকনটো দাবাই কেনে অল কৰি ৰাখক, তাকি আমাৰ এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ'বোৰ আপোনালোকে যে নটিফিকেশ্যন পাই থাকে।